ইংৰাজী নতুন বছৰ আৰু মেৰী ক্ৰিছমাছ আৰু লগতে কাৰ্বি ৰংকেৰ সকলোলৈ মোৰ ফালৰ পৰা প্ৰেছ বন্ধুসকলক আন্তৰিক কাৰ্ডমৰ নমস্কাৰ জনাইছোঁ। আজি আপোনালোকক মাতাটো উদ্দেশ্য হ'ল লাহোৰিয়ান যিবিলাকৰ ইলিগেল ইনক্ৰচাৰ হৈ আছে ইমান দিনৰ পৰা বহুত বছৰ ধৰি তেওঁলোকে আমাৰ চৰকাৰী মাটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাটি তেওঁলোকৰ ইলিগেল অকুপাই কৰি আছে। তাৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল লগতে ল' এণ্ড অৰ্ডাৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত কৰিলোঁ এইটো ইভেকশ্যন কৰিব লাগে। সেইমতে আমি যিবিলাকৰ ইলিগেল বাংলাদেশী মুছলিমে ইয়াত মাইগ্ৰেণ্টছ যিবিলাক আছে তেওঁলোকে ইয়াত অকুপাই কৰি আছে আৰু যিবিলাকৰ ফেক ডকুমেণ্ট দেখুৱাইছে যে মাটি পটা আছে বুলি কৈছে সেই গোটেইখিনি মাটি ডকুমেণ্টছটো তেওঁলোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকে লোৱা নাই। আমি ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেই গোটেইখিনি আমি ৰেকৰ্ডবিলাক চালোঁ। সেই গোটেইখিনি ৰেকৰ্ড তেওঁলোকৰ এজনো মাটি পতা নাই, কাৰণ যিটো নেকি এইটোতো চৰকাৰী মাটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰিজাৰ্ভ লেণ্ড এটা আছে আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লেণ্ড যিটো সেইমতে আমি কোনো এইটো নটিছো দিব নালাগে ইভেকশ্যন কৰাটো নটিছ, কাৰণ আমাৰ মাটিহে তেওঁলোকক আমি ইয়াৰ পৰা যাব দিছোঁ। তথাপিও আমি যিটো নেকি ৰুলছৰ মতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নটিছ দিয়া হৈছে। তেওঁলোকৰ প্ৰায়টো গুচি গৈছে, প্ৰায় 41 হাউচেছটো তেওঁলোকে নিজে গুচি গ'ল, কিন্তু যিবিলাকৰ যোৱা নাই নটিছ দিয়াৰ পিছতো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ল' এণ্ড অৰ্ডাৰ লগত একেলগে মিলি আমি আজি প্ৰায় 214 হাউচহোল্ডটো আমি আজি ইভেকশ্যন কৰিলোঁ। টোটেল পপুলেশ্যন আছে তাত 4,650 আছে পপুলেশ্যন আৰু বাকী যিবিলাক ৰৈ গৈছে সেই গোটেইখিনিও আমি অতি সোনকালে আমি ইভেকশ্যন কৰিম। এইটো মাহতে আমি গোটেইখিনি যিটো নেকি আমি আলোচনা কৰিলোঁ ল' এণ্ড অৰ্ডাৰ লগত, আৰু কালি আমি ৰিভিউ মিটিং পাতিম 11টা বজাত। যিমানখিনি যিবিলাক ৰৈ গৈছে সেই ৰৈ যোৱাও এটাও বাদ নপৰিব যে থাকিব পাৰিম বুলি তেওঁলোকৰ যিমান কোৰ্টত গ'লেওতো নোৱাৰে, কাৰণ আমাৰ সংবিধানে কৈছে লেণ্ড বিলং টু আণ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল। লেণ্ড ৰাইট আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলতে আছে। তেওঁলোকৰ ইলিগেল আছে, ইমান দিনৰ পৰা তেওঁলোকৰ ইলিগেলতে তেওঁলোকে অকুপাই কৰি আছে। তাৰ কাৰণে আমি যিটো আমাৰ মাটি যেতিয়া আমি ইয়াত ইণ্ডাষ্ট্ৰী বহাম আৰু ইয়াৰ আমি এডুকেশ্যন ইনষ্টিটিউশ্যন আমি বহাম, ইয়াৰ আমি বেলেগৰ এষ্টাব্লিছমেণ্ট আমি বহাবৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সিদ্ধান্ত লৈছোঁ। তাৰ কাৰণে এতিয়া আমি ইভেকশ্যন কৰিবলগীয়া বাধ্য হৈছে। এইটো আমি গম পোৱা মতে তেওঁলোকেতো ইয়াত মানুহ নহয়, এইটো ভাৰতৰ মানুহ নহয়, বেলেগ দেশৰ পৰা আহিছে আমি জনামতে। অকল ইয়াৰ লাহোৰিয়ান বুলি নহয়, ইয়াৰ আগতে আমি 2 বছৰ আগতে আমি লাংকাইজানৰ 1664 হাউচহোল্ড আমি ইয়াতে ইভেকশ্যন কৰিলোঁ। লাংকাইজান এৰিয়া যিটো আমাৰ কাৰ্বি আংলঙৰ মাটি তেওঁলোকে গোটেইখিনি আহি আমাৰ কাৰ্বি আংলঙৰ মাটি দখল কৰা হৈছে। তাৰ কাৰণে আমি টোটেল হাউচহোল্ড আছে তাতে 1664 আৰু 3 দিন লাগিছে তেতিয়া, কিন্তু আজি এদিনতে বহুত ইম্প্ৰুভমেণ্ট হৈছে। বিশেষকৈ আমাৰ ষ্টাফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ বিশেষকৈ মুকুল কাঠাৰৰ নেতৃত্বত তেওঁ আমাৰ কাউন্সিল টিমটো ভালকৈ মেইনটেনেঞ্চ হোৱাৰ কাৰণে আজি যিটো নেকি ছিষ্টেমটো সেই ইভেকশ্যন ছিষ্টেমটো ভালকৈ কৰাৰ কাৰণে আজি ইমান বাকী 10% যিটো আছে সেই গোটেইখিনিও আমি এইটো মাহতে গোটেইখিনি ইভেকশ্যন কৰা হ'ব। টোটেল আমাৰ মাটি আছে 2010 বিঘাছ আছে আমাৰ মাটি। 210 বিঘাছ আছে। 210 বিঘাছ। কিন্তু মাটি পতাটো মই অথনিও কৈছোঁ, সেই মাটি পতাটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নহয়, ল'ব আমি লৈ আছোঁ। এইটো কেছ হ'ব। এইটো যদি তেওঁলোকৰ যদি মাটি পটা নিজৰ নামত কাউন্সিলৰ ৰেকৰ্ড থাকে, তেওঁলোকে ষ্টে অৰ্ডাৰ থাকিলে তেওঁ থাকিব পাৰি।
কিন্তু তেওঁলোকৰ যদি মাটি যিটো আমি চাইছোঁ গোটেইখিনি লেণ্ড ৰেকৰ্ড চাইছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এটাও তেওঁলোকৰ মানে মাটি পটাইতো তাত আমাৰ ৰেকৰ্ডটো নাই তাৰমানে তেওঁলোকে যি পট্টা শ্ব' কৰিব বিচাৰিছে সেইটো ডুপ্লিকেট হ'ব sir la koso si duplicate documents je wanong lo la so la bang chini de lo la so prang ni ke duplicate a pota idli tum theklong lo social media long theklong lo mati pa na biga son kar bina mas concept pdf lang er lo lake je naga mane phana naga phani pipu he ada lake kar bina mas concept land record ong thang ta la sinon lake do ana pota do pu hedi la tum bang ki koson dong kar lene ta ni tum da kar bina mas concept land department ke lang thai lo dak record ong thang ta Lasi nitum isilong ceperai lo, lada bangke, lada ke eviction apa. Ami gute kini salu, ar gute scan kora pisot, gute daitto diso aja, amar secretary in charge, amar mukul katha daitto dile, aru tensing rong pigeon secretary loge gute kini land record tu sale. Sale dati kuno tar amar pota dia record ne karbe na autonomous council aru revenue department. Ye logo kur pota tu aise kene ka aise hitu, ami na jano itu. Sir, anon eviction tangdim concealment kopine project nitum mat hapon momno lake কিকলে মজে হইছে নেকি মানে সর্বসাধাৰণতে মণ্ডল অফিচৰ বিৰুদ্ধে এটা অভিযোগ থাকে এটা অসমত অকল আমাৰ কাৰ্বি আংলং বিৰুদ্ধে নহয় আমি তাত যেটো নি সার্কুল অফিচৰ ৰেকৰ্ড হিটো আমি তো দেখা নাই তাতে কাৰণ মাটি পটা দিলে সার্কুল অফিচৰ পৰা দিব তাতে থাকে তাত ৰেকৰ্ডটো তেওঁলোকৰ যে মাটি যে দাম আছে তেওঁলোকৰ মেপৰ যে সিধা মেপ তাতে আছে বুলি তেওঁলোকে কৈছে তাতো নাই দিও আমি চালু গোটেইখিনি অকল ইয়াত নহয় লাহৰিয়ানটো আমি লাংকাইজানো কৰি লাহৰিয়ানটো আজি কৰিছে আৰু যিবিলাকৰ কাৰ্বি আংলঙৰ মাটি ইলিগেল যিবিলাকৰ দখল কৰি আছে বেদখল কৰি আছে তেওঁলোকৰ কাৰণে আমি জুদে হওক কাজিৰঙাও আছে এইবিলাক বেদখল আমাৰ ডিপাৰ্টমেণ্টৰ মাটি চিৰিকালচাৰৰ মাটি কোনোবা চাহ বনালে এনে ধৰণৰ বহুত আছে গোটেই সেই গোটেইখিনি আমি 1-2 মাহৰ ভিতৰত গোটেইখিনি এভিকশন কৰিবৰ কাৰণে আমি ল এণ্ড অৰ্ডাৰ লগত কথা পাতিলো স্যার যদি তেওঁলোকৰ পট্টাই নাই তেওঁলোকে ষ্টে অৰ্ডাৰ কেনেকুৱা পাইছে এইটো কাৰণে আমাৰ যেটো নেকি কোৰ্টৰ পৰা দিছে তেওঁলোকৰ মাটি পটা দেখুৱাইছে এটি অৰিজিনাল হে নে ডুপ্লিকেট হেতুটো পিছৰে কাউন্সিলে আমি দিম ৰিপ্লাইটো মানে এটো এনেকুৱা ধৰণৰ হৈছে নেকি কাৰণ কোৰ্টত যিমান কোৰ্ট গলেও কিন্তু কাউন্সিলতে পিছতো আৰু যি কেনেকা গোটেইখিনি ৰেকৰ্ডটো আমাৰ কাউন্সিলৰে পঠাব আজি যিমানখিনি মাটিৰ সম্পৰ্কে যিমানখিনি কোৰ্ট গৈছে হাই কোৰ্ট গৈছে কোনোবা হাই কোৰ্ট গৈছে সুপ্ৰিম কোৰ্ট গৈছে গৈ আকৌ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে তেওঁলোকে পঠাই দিয়ে প্ৰেৰণ কৰি মানে এই পটাটো মানে এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি 2004 চনত যেতিয়া মিছিবাইলমৰ ঘটনা হৈছিল সেই সময়ত বহুত তেওঁলোকে মানে পটা কিবা যদি এই ইএমৰ নামটো লিখি দিছিলে তেনেকুৱা ধৰণৰ বহুত হেৰি হৈছিল তেনেকুৱা ধৰণৰ হৈছিল নেকি এইটোতো নাজানো কিন্তু ইয়াত আমিতো ইমানলৈকে যে ইয়াত সয়লৰ মাটি কোনোবাই মাটি এয়া পটা কৰি লৈ ল'লে সেইটো চাইছো সঁচা এইটোতো ৰেকৰ্ড আছে পটা কৰি লৈছে কোনোবা সেইটোতো আমি গোটেইখিনি ডিচিশ্যন লৈ এইটো গোটেইখিনি কেঞ্চেল কৰা হৈছে এইটো নিজৰ মানুহ আছে তাতে সেইবিলাকো আমি মানে গোটেইখিনি কেঞ্চেল কৰাইছে Sir, no lagi tangke din eviction ni laga prabjin bin eviction po ing tonte pin men se laga dam bom আজি লাহৰিয়ান এৰিয়াটো আজি পৰা এভিকশন আৰম্ভ কৰিছে আগতো আমি এভিকশন কৰিছো যেটো ফৰেষ্টৰ মাটিটো আমি এভিকশন কৰিছো আজি 2 বছৰৰ আগতে যেতিয়া লকডাউন হোৱা আগতে আমি ফৰেষ্টৰ মাটি যিবিলাকৰ নাগা মানুহবিলাকে অকুপাই কৰিছে সেইবিলাকটো আমি এভিকশন কৰিলো এতিয়া আপোনালোকে দেখি পাইছে 1475 হাউসলত এতিয়া আমি এইটো গোটেইখিনি আমি এভিকশন কৰা হৈছে ইয়াৰ 2 বছৰ আগতে এতিয়া যেটো নেকি চৰকাৰী মাটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাটি এইটো সেই মাটিটো তেওঁলোকে অকুপাই কৰিছে ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে আপোনালোকে দেখি পাইছে আজি ওটা নহকৈ তেওঁলোকে সেইটো বনাই লৈছে আজি প্ৰায় 214 হাউসৰ আজি গোটেইখিনি কৰি দিলো আৰু বাকি যিবিলাক ৰৈ গৈছে সেইটো আমি সোনকালে হৈ যাব গম পাই যাব সেম ধৰণে আপোনাৰ ওয়েষ্ট কাৰ্বি আংলঙৰ যিখিনি মেঘালয় বৰ্ডাৰতে হ'ব নেকি এনেকুৱা মানে এনক্ৰোচমেন্ট আছে নেকি স্যাৰ ওয়েষ্ট কাৰ্বি আংলংটো এতিয়াতো নাই এতিয়ালৈকে তাতো নেচাৰেল বাউণ্ডাৰী আছে আৰু নটিফাইড বাউণ্ডাৰী আছে সেইমতে আছে তাতে
আৰু কিবা আছে নেকি? আৰু এটা এই 4 লেনৰ এটা বিতৰ্ক চলি আছে এই তাৰো মানে যে যিবিলাকে পাব লাগে সেইবিলাকে সেইটো আমি যিমানখিনি ৰেকৰ্ড সেই ৰেকৰ্ড মতে যিটো পাব লাগে সেই ৰেকৰ্ড যিটো কনচিলৰ আহিছে গোটেইখিনি আমি সেই ৰেকৰ্ড মতে মই কাৰ্বি আংলং অট'নমাছ কনচিলৰ পৰা তেওঁলোকক দিয়া হৈছে যিবিলাক নাম আছে আৰু যিবিলাকৰ নাম নাই কেনেকৈ দিব যদি নাম থাকিলে এইটোতো চবেই পাব যোনে নাম আছে আপোনালোকৰ যদি প্ৰেছ মিডিয়াবিলাক যদি কোনোবা আছে ৰৈ গৈছে তেনেহ'লে ক'ব মোক ক'ব আৰু যিবিলাকৰ যিবিলাকৰ প্ৰেছ ৰিলিজ দিছে মই শুনিছোঁ আৰু লগে লগে মই জইণ্ট ছেক্ৰেটাৰী মই খবৰটো দিলোঁ গোটেইখিনি ইনকুৱাৰী কৰিব পঠাইছোঁ গোটেইখিনি তেওঁলোকৰ যিবিলাকৰ প্ৰেছত বহিছে তেওঁলোকৰ নামো আছে বুলিছে আৰু তেওঁলোকৰ টকাও পালে বুলি কৈছে এনেদৰে ভাবি ল'ব হ'ব বিশেষকৈ আপোনালোকৰ মিডিয়াবিলাক আজি পূৰা কপাৰেশ্যন কৰিছে আৰু আপোনালোকৰ যিটো কভাৰ কৰিছে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ যে আগন্তুক দিনত এনেকুৱা ধৰণৰ আমি কাম কৰি যাম যে কাৰ্বি আংলঙৰ মাটি যাতে কোনেও বেদখল কৰিব নোৱাৰে যাতে ইলিগেল অকুপাই কৰিব নোৱাৰে ইলিগেল ইনক্ৰচাৰ কৰিব নোৱাৰে তাৰ কাৰণে আমি সদায় আপোনালোকক ইনফৰ্মেশ্যন দিম যিটো আমি ইভিকশ্যন কৰিম বুলি ক'লে আপোনালোকক ইনফৰ্মেশ্যন দিম তাৰ কাৰণে আপোনালোকে সদায় আমাক সহায় কৰিব লাগিব আপোনালোকক ছাপোৰ্ট কৰিব লাগিব আপোনালোকৰ মিডিয়াৰ জৰিয়তে যাতে অসম আৰু গোটেই ভাৰত মানুহটোৱে জানিব লাগে যে গভৰ্ণমেণ্টৰ মাটি চৰকাৰীৰ মাটিক যদি কোনোবা বেদখল কৰে সেইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা কোনো ৰেহাই দিয়া নহ'ব এইটো আপোনালোকক আজি মই জনাই দিছোঁ তাৰ কাৰণে स्टे ऑर्डर का चवान तुम अनफास्ता में फिल अप गली सर स्टे ऑर्डर पछि वाना तेने तुमदा कार्बन ऑटोनोमस काउंसिल पुरिंतु पुटा पिलोंगले देखो समय स्टे जीवात बलागे रे तुम जोंगसी अलांग तुम जोंगसी डाक पुटा दोपु अलांग तुम डॉक्यूमेंट्स पेन काली अलांग तुम पुटा काली अलांग तुम पुटा पेन जोंगसी नि तुम पुटा दो बोले सा कार्बन ऑटोनोमस काउंसिल लैंड रेवेन्यू अलोंग दा रिकॉर्ड बन थेकलोंग निंग अभी पुलोंग दे पुलो नि पुटा डुप्लीकेट पुटा ता हेलो माथे काली मगला लासी ला तुम जोंगसी documents nang dak pen alang tum ke cipia documents pen da Karbi Aংলং Autonomous Council a record citon chit purong te labang ke alang tum phan ke dak ni tum ke আজি এটা হাউচ নম্বৰ 42 ফিৰোজ খান তেওঁলোকৰ ডকুমেণ্ট দেখুওৱা নাই কিন্তু চাগে তেওঁলোকৰ আজি এভিকশ্যনটো হোৱা নাই নেকি ষ্টে অৰ্ডাৰ মানে কিবা দেখাইছে কিন্তু ষ্টে অৰ্ডাৰ নহয় তেওঁলোকৰ ডকুমেণ্টছ দেখালেও নহ'ব যিটো আমি এইটো আপোনালোকক কৈছোঁতো যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰেকৰ্ড থাকিব লাগিব যে কোৰ্টে বৰ্তমানলৈকে তেওঁলোকে হয়নে নহয় এইটো ষ্টে কৰি দিছে বৰ্তমানলৈকে যদি আমি গোটেইখিনি আমাৰ ডকুমেণ্টছ যদি আমি তেওঁলোকৰ ডকুমেণ্টছে নাই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰেকৰ্ড তেওঁলোকৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকৰ মাটি পটা নোলোৱাকৈ তেওঁলোকৰ মাটি পটা বনাই লৈছে এইটোতো আমি নাজানো তেতিয়াহে তেওঁলোকে ষ্টে অৰ্ডাৰ পিছত কোৰ্টে তেওঁলোকে সেই ডিছমিছ কৰিব ষ্টে অৰ্ডাৰটো লাহে লাহে এটা কথা মনত এইটো চেকতে এই যে এতিয়া বৰ্তমান যেটো লাষ্ট কিছুদিন আগতে যে এমওইউ চুক্তি কৰিছিলে অইলৰ লগত সেই কপিটো আমি নাপাম নেকি স্যাৰ আমি কেইটামান নিউজ লিখিব কাৰণে কেতিয়াবা আমি আক্ষেপ থাকি যায় পাব কিয় নাপাব আমি আমাৰ সেক্ৰেটাৰী নডেল অফিচাৰ ছাৰক আমি পাব তেওঁ দি দিব দিলে আমি নিউজ লিখাৰ কেইটামান হ'ব পাই যাব পাই যাব স্যার যেহেতু আজি দুদুকল্লিত এই উচ্ছেদৰ অভিযান চলোৱা হ'ল আৰু লাহৰিজান এলেকাত কোন আৰু নেক্সট ক'ত কৰা হ'ব স্যাৰ এইটো আপোনালোকে আজি গম পাইছে যিটো নেকি বাদ পৰি গৈছে তেওঁলোকৰো মানে কণ্টিনিউ কৰা হ'ব অকল ইয়াত নহয় মই কৈছোঁতো কাৰ্বি আংলঙৰ যিবিলাকৰ বৰ্ডাৰ এৰিয়া বিকজ ইণ্টাৰ ডিষ্ট্ৰিক্ট এৰিয়া ইণ্টাৰষ্টেট বৰ্ডাৰ সেই গোটেইখিনি বৰ্ডাৰ এৰিয়া যিবিলাকৰ ইলিগেল যিবিলাকৰ অকুপাই কৰি আছে তেওঁলোকৰ কাৰণে আমি সোনকালে উচ্ছেদ অভিযান কৰিম হ'ব তেনেহ'লে চাহ খাই যাব দে চবে